হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমফান দলং গড ফাৰ্ম লাটাখাত ইউটিউব চেনেললৈ। আজি এটা পুনৰবাৰ আপোনালোকৰ সন্মুখত নতুন ভিডিঅ' লৈ আহিছোঁ। চ' আপোনালোকে খুব গুৰুত্বপূৰ্ণ চাব বুলি আশা কৰিছোঁ। চ' আজিৰ ভিডিঅ'টো হ'ল যে ছাগলীৰ পেলু বা কৃমি হ'লে ছাগলীক কি খুৱাব লাগে আপোনালোকে এই বিষয়ে আজিৰ এই ভিডিঅ'টোত গম পাব। চ' ব'লক আমি আৰম্ভ কৰোঁ। আজি আপোনালোকক দেখুৱাম কৃমি বা পেলু হ'লে আপোনালোকে এটা খুৱাব পাৰে। এইটো লিকুইডো আছে, টেবলেটো আছে, আপোনালোকে দুয়োটাই ইউজ কৰিব পাৰে ছাগলীৰ বাবে। চ' সেইটো হ'ল এলবামাৰ ঔষধটো আপোনালোকে ছাগলীক পেলু বা কৃমিৰ বাবে খুৱাব পাৰে। ছাগলীক অথবা অইন কোনো পোহনীয়া জন্তুক আপোনালোকে খুৱাব পাৰে। সেইটো যদি গাহৰি অথবা ভেড়া, গৰু, তাৰপিছত যদি হাঁহ কুকুৰাও হয় আপোনালোকে সেইটোকো খুৱাব পাৰিব। এলবামাৰ ঔষধটো কেনেধৰণে খুৱাব লাগে সেইটো তাত ভালদৰে লিখা আছে আৰু প্ৰাইচ কিমান তাতো লিখা আছে। আপোনালোকে জাষ্ট ঔষধটোৰ নাম জানি লওক, এলবামাৰ। এই ঔষধটো আপোনালোকে 5 ml আপোনালোকে খুৱাব লাগিব ছাগলীক। চ' সাধাৰণতে পেলু বা কৃমি হ'লে ছাগলীৰ কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে এই সম্পৰ্কে আপোনালোকে জানি লওক। ছাগলীৰ যদি কৃমি বা পেলু হয় সেইটো চকু দুটা বগা ৰঙৰ হ'ব, চকু দুটা বগা ৰঙৰ নিচিনা দেখা যাব আৰু গাৰ নোমবিলাক বেকা বেকি কৰি থাকিব, আৰু ছাগলীটো দীঘলীয়াকৈ পায়খানাটো কৰিব, ঠিক আছে। আৰু ছাগলীটো ক্ষীণ হ'বলৈ ধৰিব। যদি পেলু বা কৃমি হয় খাবলৈ ইমান এটা নিবিচাৰিব, বাট এইটো ক্ষীণ হ'বলৈ ধৰিব। চ' পেলু বা কৃমিৰ পৰা ৰক্ষা পাবলৈ হ'লে এই লক্ষণবিলাক জানি ল'ব লাগিব যে এই লক্ষণবিলাক দেখা দিলে তাৰপিছত আপোনালোকে এই এলবামৰ ঔষধটো আপোনালোকে ছাগলীক খোৱালে এইটো ভাল হৈ যাব। চ' আশা কৰিলোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইছে আৰু ইয়াৰ পৰা কিবা হ'লেও উপকৃত হৈছে। যদি আপোনালোকে কিবা হ'লেও উপকৃত হৈছে তেনেহ'লে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু লাইক কৰিব, আৰু অইন কাৰোবাক হেল্প কৰিবলৈ জনাবলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইখিনিতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।